নমস্কাৰ নিউজ অসমৰ মানমৰ্যালৈ মই দীপাংকৰ সমায়সকললৈ স্বাগতম জনাইছোঁ। এইখিনিতে আহি পৰিছে এক ব্ৰেকিং নিউজ। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত প্ৰাণ গৈছে 24 জনতকৈ অধিক শ্ৰমিকৰ। 13 গৰাকীৰো অধিক গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হৈছে শনিবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ ৰায়ৰ কুটআলি অঞ্চলৰ 2 নং ৰাষ্ট্ৰীয় ঘাইপথত। শেহতীয়াকৈ জানিব পৰা মতে এখন চাহ দোকানত চাহ খাবলৈ ৰখাইছিল ট্ৰাকখন আৰু সেই সময়তে দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ঘটনাটো সংঘটিত হয়। আমি দৰ্শকক পুনৰবাৰ জনাইছোঁ যে এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত। পুৱতি নিশা শনিবাৰে পুৱতি নিশাই পথ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত। দুৰ্ঘটনাত প্ৰাণ গৈছে 24 জনতকৈ অধিক শ্ৰমিক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম।